Hello and welcome back to MNB Eduhub. আজি আমি আকৌ তোমালোকৰ আগত উপস্থিত হৈছো মিশন SSLC এক্সামিনেশন 2026 ৰ দ্বিতীয়টো প্ৰশ্নলৈ। এই প্ৰশ্নটো SSLC এক্সামিনেশন 2024 ত আহিছিলে আৰু প্ৰশ্নটো হল উৎপাদক বিশ্লেষণ কৰা আৰু 4x to the power 4 plus 1 এই প্ৰশ্নটো আহিছিলে। যেতিয়া এই প্ৰশ্নটো আহিছিলে বহুতে কৈছে যে এটা আউট অফ সিলেবাস কোৱেশ্চনস হয়, এটো প্ৰশ্ন আমাক কোৱা হোৱা নাই, তেনেকুৱা ধৰণৰ কথা হৈছিলে, কিন্তু তেনেকুৱা নহয়। এই প্ৰশ্ন এইটো যেটো প্ৰশ্ন দিয়া আছে এটো উৎপাদক বিশ্লেষণ কৰিব দিছে, কিন্তু ইয়াৰ কোনো ফৰ্মুলা নাই। ঠিক আছে, এটা কথা মনত ৰাখিব লাগিব যে ইয়াৰ কোনো ফৰ্মুলা নাই। আমি এটো ফৰ্মুলা লৈ যাব লাগিব আৰু বনাব লাগিব নিজে আৰু তাৰ পিছত কৰিব লাগিব। So আমি কেনেকৈ কৰিছো এটুক আমি 2x স্কয়াৰ হোল স্কয়াৰ এনেকুৱাকে লিখিব পাৰিছো, এটুক আমি 1 স্কয়াৰ লিখিব পাৰিছো। এটু আমি a plus b হোল স্কয়াৰৰ ফৰ্মুলাত আমি নিম। a plus b আমি হোল স্কয়াৰ যেতিয়া কৰো তেতিয়া কি হয় a স্কয়াৰ plus b স্কয়াৰ, এটুক আমি a ধৰিছো, a স্কয়াৰ plus b স্কয়াৰ হৈছে, তাৰ পিছত আমাৰ 2ab এটা এড হয়। ঠিক আছে, আমি হেইটোও লিখি দিম কাৰণ আমি ফৰ্মুলাত নিব লাগিব, তো সেই কাৰণে আমি কৰিব লাগিব 2x স্কয়াৰ into 1। আমি কিমান এড কৰিব লগা হল 4x স্কয়াৰ। আমি এটা 4x স্কয়াৰ মাইনাসও কৰি দিম। যেতিয়া আমি এটা বস্তু এড কৰো গণিতত আৰু যদি হেতু মাইনাস কৰি দিও তেতিয়া হলে আগৰ যেটো ভ্যালু আছিল হেতু তেনেকৈ থাকে, এটো আমি জানো। আৰু গণিতত আমি কিবা এটা বস্তু এডও কৰিব পাৰো, মাইনাসও কৰিব পাৰো। কেতিয়া কৰিব পাৰো যেতিয়া মেইন যেটো ভ্যালু আছে তাক আমি চেঞ্জ নকৰো। ইয়াতে সো আমি ফৰ্মুলাত অনাৰ কাৰণে এইখিনি এই ওপৰৰখিনি এটো ইয়াৰ পৰা আহিছে আৰু এটো ইয়াৰ পৰা আহিছে, আমি এইখিনি এড কৰিব লাগিছে কাৰণ আমি ফৰ্মুলাত আনিব লাগিব। আৰু এইখিনি আমি ইয়াতে কি কৰিছো মাইনাস কৰি দিছো। ঠিক আছে, এতিয়া সোৱা এইখিনি এটা ফৰ্মুলাত আহিছে x স্কয়াৰ plus y স্কয়াৰ plus 2xy হেতু ফৰ্মুলাত আহিছে। সেই কাৰণে আমি ইয়াক লিখিব পাৰো, কি লিখিব পাৰো 2x স্কয়াৰ plus 1 হোল স্কয়াৰ মাইনাস এটুক আমি 2x স্কয়াৰত লিখিব পাৰো, হয় নে নহয়? এতিয়া আকৌ সোৱা এটু a স্কয়াৰ minus b স্কয়াৰ বা x স্কয়াৰ minus y স্কয়াৰৰ ফৰ্মুলাত আহিছে। হেতু মানে কি হ'ব আমি a plus b a minus b বা x plus y into x minus y হেতু আমি লিখিব পাৰো। ইয়াতে আমি 2x স্কয়াৰ plus 1 plus 2x into 2x স্কয়াৰ plus 1 minus 2x এটো আমি এক্সপেন্ড কৰিব পাৰো ফৰ্মুলা মতে, আৰু এইটোৱে আমাৰ উত্তৰ হ'ব এই যেটো প্ৰশ্ন আছিল তাৰ কাৰণে। আশা কৰিছো তোমালোকে এটো ধৰিব পাৰিছা আৰু এতিয়া যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তোমালোকে কৰিব পাৰিবা। এনেকুৱা আৰু প্ৰশ্ন যদি তোমালোকে সলিউশন বিচাৰি আছা তেতিয়া হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ফেসবুকত যদি চাই আছা তেতিয়া হলে পেজটো ফলো কৰি লবা। আজিৰ কাৰণে ইমানতে সামৰিছো, ধন্যবাদ।